জৰি থকা পানী বোলে বিশুদ্ধ পানী অকমান খাই চাওঁ ইয়াত তিনিটাই ঠেলিছে গাড়ী হাতী উঠি আহে ওপৰত ইয়াৰ পৰা যিটো ভিউ দেখিব আপোনালোকে ভাই সাহেব এতিয়া আছো বিৰকুছিত আছো বিৰকুছিৰ এটা জাগা আছে আপোনালোকক দেখাব লাগে মানে গুৱাহাটীৰ আটাইতকৈ চৰা একদম ওখ জাগা মানে তাতকৈ ওখ জাগা গুৱাহাটীত নাই আৰু সেইটো জাগাত গৈ আছো আজি আপোনালোকক দেখাবৰ কাৰণে লগতে এইকেইটা আছে বাবু দাড়ি গজাই নাই বেৰ হলে তো আনছি লালে গুজবু গজাই চা আইছি আমি নাৰেংগীৰ পৰা আহিছোঁ সেইটো চাইডৰ পৰা আহিছোঁ আমি আহি পেলাই এনেকৈ যাব পাৰি চন্দ্ৰপুৰ আপুনি এনেকৈ সোমাব লাগিব বিৰকুছিদি এই চাইডে সোমাম আমি এতিয়া মই শংকৰদা গাড়ীখন লৈ আহিছোঁ মোৰ গাড়ীখন হিৰকে চলাই আছে সি আগত গৈছে মানে গাড়ীখনৰ কিবা চেঞ্জ পকেটো প্ৰব্লেম আছে নেকি থপ 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 চাউণ্ড হৈ আছে পাহাৰত উঠিব নে নুঠিব ওপৰত নাজানো তথাপিতো এটা বস্তু পাইছোঁ আপোনাৰ লগত দেখুৱাব ৰ'ব চাওক বুঢ়াগোহাঁই থান বুঢ়াগোহাঁই থান পালোঁ এইখন পাহাৰৰ মাজতে ধুনীয়া একদম আপোনালোকে যেতিয়া আহিব পাৰে বিৰকুছিৰ পৰা সোমাই আহিব লাগে ৱালেছ টাৱাৰ বুলি ক'লে কোনোবাক ক'লে আপোনালোকক দেখাই দিব উঠিব নোৱাৰিলে এতিয়া ৰখাব পাৰিবা নাই ভৰি দি ৰখাইছো তাত বন্ধ হৈ গৈছে ভৰি দি ৰখাইছে চাওক ফলে বাবা আছে ফলে বাবা কি দেই ও মাই গড কি ভিউ হে আদালৈকে উঠি আহিছো মানে ওপৰলৈকে আৰু বহুত যাব আছে এইটো চাইডত বাপৰে বাপ জুম কৰি দিয়া চাব এইখন পাৱা চাওক ইয়াৰ পৰা মানে এনেকুৱা ধুনীয়া দেখিছে আপুনি ইয়াতে এটা ফটো উঠক কি চালিয়া লাগিব নহয় ফটোটো খানা খোৱা ধুনীয়া একদম চৌকা টকা বনাই থোৱা আছে ধুনীয়া আপোনালোকে আহি পেলাই ইয়াতে খানা খাব পাৰে বহুত ল'ৰা আহি পেলাই খানা খাই ইয়াতে বলক আগলৈকে যাওঁ আৰু কিমানলৈকে যাব পাৰো নাজানো এইখনে বা কিমানলৈকে নিয়ে ডিপুটি আগত আছে তাক লৈ আহিব লাগিল শুনিবাগে আৰু লাগে জয় বজৰংবলীয়ে কিয়ে জয় বজৰংবলীয়ে কিয়ে জয় বজৰংবলীয়ে আহি আছো পাব আছে আৰু বেছি নাই লোকেশ্যন 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 ধুনীয়া একদম পুৰা এটা বস্তু আপোনালোকক দেখাব লগা আছে বস্তু দেখাম চাব ইয়াত দেখিছেনে কেনেকুৱা চিষ্টেম কৰি ৰাখি চাব ইয়াতে মানে বটল এটা শিলৰ মাজৰ পৰা পানী আহি আছে শিলৰ মাজতে বটলটো সোমাই দিছে দি পেলাই এনে পাত দিছে দি পেলাই তলত বটল দিছে বটলটো ভালকৈ লগা নাই বাৰু মই ভালকৈ লগাই দিছোঁ পানী পৰিছে ধুনীয়া চাব মই এবাৰ পানী খাওঁ ৰ'ব অকণমান মানে কয়তো জৰি থকা পানী বোলে বিশুদ্ধ পানী অকণমান খাই চাওঁ পাহাৰৰ পানী খাই চালোঁ চাওক ধুনীয়াকৈ থৈ দিছে ওপৰত বটল এটা বান্ধি থৈছে তাৰপিছত তলৰ এটা হেৰি লগাই থৈ দিছে কেনেকৈ এক্সপিৰিয়েঞ্চ কেনে অ' মাই গড এইখিনিত অলপমান আপোনালোক লাইট ধাম চাউণ্ড কেনেকৈ হ'লে চাব এনেকৈ ঠেলি আছোঁ ভাই উঠিব পৰা সাহস নোহোৱা হৈছে শুই গৈছোঁ গাড়ীখন কিবাকৈ ঠেলি ইয়াত তিনিটাই ঠেলিছে গাড়ী যি নহওক যিমান যি নহওক ওপৰলৈকে আহিছোঁ ছাকচেছ থাম্বছ আপ এইটো কাৰণতে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক বহুত কষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰক চেনেলটো ইয়াতে বেনাৰ এখন লগোৱা আছে অইল ইণ্ডিয়া লিমিটেডৰ কিবা কিবি লিখা আছে আপোনালোকে চাই লওক টাৱাৰ দেখিছেনে কি বম টাৱাৰ গুৱাহাটীৰ যিমান পাহাৰ আছে চবচে হাইষ্ট এখন ওখ মানে ইয়াতকৈ ওখ পাহাৰ গুৱাহাটীত নাই বাপৰে বাপ এইটোৰ লগত মোৰ বেয়া দুশ্মনী আছে দেখিলেই মোৰ গা খুজায় আহি আছোঁ ওপৰত মন্দিৰ এটা দেখিছোঁ কিন্তু সেইটো চাইডত ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো ধুনীয়াকৈ দেখাম আপোনালোককে দেখাব আহিছোঁ কষ্ট কৰি আহিছোঁ আপোনালোকৰ কাৰণে তলত যে এখন বুঢ়াগোহাঁই থান দেখিছিলোঁ ইয়াতো আছে বুঢ়াগোহাঁই থান এখন চাওক বুঢ়াগোহাঁই থান আৰু ইয়াৰ পৰা যিটো ভিউ দেখিব আপোনালোকে ভাই সাহেব
ভালকৈ দেখা আছো ৰ'ব ভিউ এইটো ব্ৰহ্মপুত্ৰ দেখিছেনে ইয়াৰ পৰা দেখিব আপোনালোকে গোটেই গুৱাহাটীৰ ভিউ মানে গুৱাহাটীৰ একদম টপৰ স্বামী চবচে ওপৰত আমাৰ অন্তু কোনটো চবচে ওপৰত আছো আমি কিহৰ কাৰণে জানেনে শিৱ বাবাৰ আশীৰ্বাদত শিৱ বাবা চবচে ওপৰত শিৱ বাবা আছে গুৱাহাটীৰ চবচে ওপৰৰ পাহাৰত আমি আজি আহিলোঁ আপোনালোকক দেখালোঁ চাওক মজ্জা শিৱ বাবা কি জয় চাইডে একদম পুৰা গছ চাৰিও চাইডে গছ ইয়াতে বহি আছো মই চাওক দাদা এটা লগ পালোঁ মানে ইয়াতে কাম কৰে 5 জন আছে তাৰে এতিয়া 2 জন আছে 3 জন কিবা কামত তলত গৈছে হেতসকলে পানী আনিবৰ কাৰণে ইয়াতে পানী চানি ব্যৱস্থা নাই পানী আনিবৰ কাৰণে ইয়াৰ পৰা 1 কিলোমিটাৰ তলত নামি যাব লাগে সিধা নামি যাব লাগে তাতে সৰু এটা নিজৰা আছে অকমান পানী পৰে বোলে মই আউতে যে দেখাইছিলোঁ সেইটো নিজৰা চাগে মোৰ সম্ভৱ আৰু বেলেগ চাইডো থাকিব পাৰে সেইটো কথা নাজানো তাৰ পৰা পানী আনে মানে ভাৰ বান্ধি ফেলে গেলান যে আছে 5 লিটাৰৰ গেলান তেনেকুৱা গেলানত ভাৰ বান্ধি ফেলে আনে পানী আনি ফেলে ইয়াতে ওপৰত খায় লাইন চাইনৰ ব্যৱস্থা বোলে তেনেকুৱা নাই সোলাৰ এটা আছে কেতিয়াবা ভাল থাকে কেতিয়াবা বেয়া থাকে এনেকুৱাকৈ মানুহ আছে চাওকচোন এই কষ্ট কৰি ৰখি আছে ইয়াতে তথাপিতো লাইনৰ ব্যৱস্থা নাই পানীৰ ভাল ব্যৱস্থা নাই এনেকৈ আছে উপায় নাই কি কৰিব ফেমিলি আছে তেখেতসকলৰ কাম কৰিব লাগিব তথাপিতো এটা কথা দাদাটো ক'লে কি বোলে ইয়াতে বোলে গোটেই জন্তু আছে ইয়াতে হাতী আছে বাঘ আছে মহ আছে বহুত কিবা আছে বোলে ইয়াতে আহে ৰাতি উঠি আহে ওপৰত এনেকৈ বোলে এইটো ৰাস্তা দেখিছে সেইটো ৰাস্তা দি হাতী উঠি আহে ওপৰত ইহঁতে বোলে বাঘো দেখিছে হাতীও দেখিছে হাতী আহি পেলাই এটা মানুহ মানে হাতী যেতিয়া আহিছিল সিহঁতৰ ঘৰৰ ভিতৰত সোমাব গৈছিল মানুহ এজনে মানে জঁপিয়াই দিওঁতে তলত পৰি পেলাই তেখেতৰ বোলে ভৰি ভাঙিছিল নে কি হৈছিল এনেকুৱা বহুত ঘটনা আছে ইয়াতে আহি পালোঁ তল বেছি নাই আৰু এইখন গেটখন দেখিছে যে এইখিনি আছে কেনেকুৱা পালে জনাব ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিলে বেলেগ এটা হ'ব তো এতিয়া ৰাখিছোঁ লগ পাম এটা নতুন ধুনীয়া ভিডিঅ' হৈ দে বাই বাই জয় অসম জয় বাই 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 বাই